সঁচাকৈ আমি আমাৰ সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি আমি 4 বছৰত ভৰি দিলোঁ। আমি 4 বছৰত ভৰি দিয়াৰ পিছত এই অঞ্চলত বহু ব্যক্তিক আমি চৰকাৰী অনুদান দিবলৈ সক্ষম হৈছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে এই অঞ্চলত আৰু বহুত ব্যক্তিক আমি চৰকাৰী অনুদান দিবলৈ বাকী আছে। আমি চেষ্টা চলাইছোঁ, আমি প্ৰয়াস কৰিছোঁ যে এই অঞ্চলত দুখীয়া দৰিদ্ৰ এই অঞ্চলত বহু ব্যক্তিক বহু সময়ত চৰকাৰী সা সুবিধা দিবলৈ যত্ন কৰিছোঁ। আজি আমি 3টা চৰকাৰ পাবলৈ সক্ষম হয় বিটিআৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে। আমি দিল্লী চৰকাৰৰ কিছু আঁচনি আমি বিটিআৰ অঞ্চলত পাবলৈ সক্ষম হয়। আমি দিছপুৰ চৰকাৰৰ আঁচনিবিলাক পাবলৈ সক্ষম হয়। তাৰ উপৰিও আমি বিটিআৰ চৰকাৰখনত বহু আঁচনি এই অঞ্চলত পাবলৈ সক্ষম হৈছোঁ। গতিকে আমি আজি সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দিল্লীৰ চৰকাৰত যেমান চেণ্ট্ৰেল আঁচনি আছে সেই আঁচনিবোৰ আমাৰ অঞ্চলত ভালে ভালে ৰূপায়ণ হৈছে নে নাই, আমাৰ বিটিআৰ অঞ্চলৰ সকলো শ্ৰেণীৰ ব্যক্তিয়ে এই অঞ্চলত পাবলৈ সক্ষম হৈছোঁ নে নাই, আৰু আমাৰ দিছপুৰৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ NDAৰ মিত্ৰজোঁট চৰকাৰখনৰ বহু অভিলাষী আঁচনিবিলাক আমি বিটিআৰ অঞ্চলতো বহু দুখীয়া পৰিয়ালক আঁচনিবোৰ আমি ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই আঁচনিবিলাক ভালে ভালে ৰূপায়ণ হৈছে নাই সেইবিলাক আমি আজি চৰকাৰী তৰফৰ পৰা এই অঞ্চলত দুখীয়া পৰিয়াল বিভিন্ন জনগোষ্ঠীক পোৱাৰ ব্যৱস্থা আমাৰ এই অঞ্চলত ৰাইজৰ প্ৰতিনিধিসকলৰ লগত কিছু এই অঞ্চলৰ হিতাধিকাৰীসকলৰ লগত এটা সজাগতা আৰু আমি ইয়াৰ ওপৰত যি এই অঞ্চলৰ ব্যক্তিসকলক দিবৰ বাবে কিছু যত্ন কৰিছোঁ। আৰু আমি সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সন্মানীয় ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰ অঞ্চলত বহু আঁচনি আমি ৰূপায়ণ কৰিছোঁ। কিন্তু বহু ব্যক্তিক আমি দিবলৈ সক্ষম হৈছোঁ আৰু বহু ব্যক্তিক আমি দিবলৈ বাকী আছে। ইতিমধ্যে আমাৰ সন্মানীয় বিটিআৰৰ ডেপুটি চিফ ডাঙৰীয়াই বহু কথা কৈছে যে আমি যেতিয়া চৰকাৰৰ অহাৰ আগত এই অঞ্চলত মহিলাসকলৰ কাৰণে মাইনাও চেৰাং বিথাংখী নামাকৰণেৰে বহু সেল্ফ হেল্প গ্ৰুপবিলাকক সহায় দিবৰ কাৰণে কথা কৈছিলোঁ। আজি আমি বিটিআৰত 12,000তকৈ ওপৰত এই অঞ্চলৰ সেল্ফ হেল্প গ্ৰুপবিলাকক প্ৰথম কিস্তিত আৰ্থিকভাৱে সাহায্য দিবলৈ সক্ষম হৈছোঁ। আৰু আমি ইতিমধ্যে ৰেডি কৰি আছোঁ যে আমাৰ বিটিআৰ অঞ্চলত 1200তকৈ অধিক সেল্ফ হেল্প গ্ৰুপবিলাকে এইবাৰ কিছু সামগ্ৰী সেল্ফ হেল্প গ্ৰুপবিলাকে পাবলৈ সক্ষম হ'ব। গতিকে আমি ইলেকশ্যনত আগত নিৰ্বাচনত আগত যিটো কথা দিছিলোঁ সেই কথাবিলাক আমি লাহে লাহেকৈ ৰূপায়ণ কৰাৰ ৰাইজৰ মাজত দিয়াৰ আমি সক্ষম হ'বলৈ ইতিমধ্যে ৰাইজৰ ওচৰত গৈছোঁ। আৰু আমি এয়াই অকল নহয় যে বিটিআৰ অঞ্চলত দুখীয়া দৰিদ্ৰ পৰিয়াল
কিছু এই অঞ্চলত পঢ়ি থকা ব্যক্তি ছাত্ৰ ছাত্ৰীক জ্ঞান চেৰাং বিথাংখী নামাকৰণেৰে বহু দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক সহায় খোজিদা দিয়াৰ অৰ্থে জ্ঞান চেৰাং বিথাংখী নামাকৰণেৰে এই অঞ্চলত বহু ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছোঁ। আৰু আমি বিশেষভাৱে এই অঞ্চলৰ কিছু মহিলাসকলৰ কাৰণে যে আই অঞ্চয় বিথাংখী নামাকৰণেৰে যিসকলে প্ৰেগনেণ্ট মহিলা, হাই ৰিস্ক প্ৰেগনেণ্ট মহিলা, বাচ্চা জন্ম হোৱাৰ আগত 6 মাহ আৰু বাচ্চা জন্ম হোৱাৰ 4 মাহ হাই ৰিস্ক মহিলা প্ৰেগনেণ্ট সকলক আমি চৰকাৰী তৰফৰ পৰা আই অঞ্চয় বিথাংখী নামাকৰণেৰে প্ৰতি মাহে 1000 আৰ্থিকভাৱে সাহায্য দিয়াৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে। আৰু বহু এনেকুৱা মহিলাবিলাকে সাহায্য পাবলৈ সক্ষম হৈছোঁ। আৰু এয়াই নহয়, বহু আমাৰ মাজত বিটিআৰ চৰকাৰখনত 30টাতকৈ অধিক আঁচনি আমি ইতিমধ্যে বিটিআৰ অঞ্চলত বিটিআৰ ৰাইজক দিবলৈ যত্ন কৰিছোঁ। বিশেষভাৱে আমি বিটিআৰ অঞ্চলত এই অঞ্চলত বহু বছৰ ধৰি বহু সমস্যাৰ জৰ্জৰিত এই অঞ্চলত আমাৰ এটা লক্ষ্য আছিল যে বিটিআৰ অঞ্চলত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত পৰিৱৰ্তন দৰকাৰ, প্ৰমোদ বড়োৰ চৰকাৰ বুলি কৈছিলোঁ। আজি আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ হোৱাৰ পিছত এই অঞ্চলত এটাই লক্ষ্য কৰি লৈছিলোঁ যে আমি ৰাইজক নিৰাপত্তা দিয়া, এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা। আজি 4 বছৰ হ'ল বিটিআৰ অঞ্চলত এটা স্বাভাৱিক অৱস্থা হ'ল, শান্তিৰ প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হ'লোঁ। গতিকে এই অঞ্চলত এতিয়া স্বাভাৱিক এটা পৰিৱেশ অহাৰ লগে লগে এই অঞ্চলত প্ৰতিটো দিশত এতিয়া উন্নতিৰ জোৱাৰ উঠিছে। বহু ব্যক্তিয়ে এটা সময়ত MCLA MLAৰ ওচৰত যোৱা নাছিলোঁ। বহু ব্যক্তিয়ে আশা কৰিছিল আগত 17টা বছৰত যে আমাক শান্তি লাগে, নিৰাপত্তা লাগে। আজি আমি শান্তি আৰু নিৰাপত্তা পোৱাৰ পিছত বহু MCLA MLAৰ ওচৰত গৈ ৰাস্তা, দলং, মন্দিৰৰ বহু ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে সাহায্য বিচাৰি আজি লাইন ধৰা আমি দেখিবলৈ পাইছোঁ। কাৰণ আমাৰ এই অঞ্চলত এতিয়া এটা স্বাভাৱিক অৱস্থা আহিল, যাৰ ফলত আমি আজি বিটিআৰ অঞ্চলত শিক্ষা খণ্ডটো লাহে লাহেকৈ উন্নতি হোৱা আমি দেখিবলৈ পাইছোঁ। যে আজি বিটিআৰ অঞ্চলৰ শান্তি প্ৰতিষ্ঠা হোৱাৰ লগে লগে বিটিআৰ অঞ্চলত এটা শিক্ষাৰ এটা অগ্ৰগতি, শিক্ষাৰ এটা উন্নতি আমি দেখিবলৈ পাইছোঁ। বহু বছৰ ধৰি বিটিআৰ অঞ্চলত মেট্ৰিকত যেতিয়া ৰিজাল্ট দিয়ে তেতিয়া বিটিআৰ অঞ্চলত 4-5টা জিলাৰ ভিতৰত অসমৰ ভিতৰতে বিটিআৰ অঞ্চল সবতকৈ তলত আছিল। কিন্তু যোৱা 2 বছৰ বিটিআৰ অঞ্চলৰ পৰা অসমৰ যেতিয়া মেট্ৰিকত ৰিজাল্ট দিয়ে তেতিয়া আমি দেখিবলৈ পাওঁ যে বিটিআৰ অঞ্চলত চিৰাং জিলা মেট্ৰিকত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। অকল মেট্ৰিকত নহয়, যে আমি হাই ছেকেণ্ডাৰীটো অসমৰ ভিতৰতে বাক্সা জিলাত সায়েন্সত আমি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে বিটিআৰ অঞ্চলত এতিয়া লাহে লাহেকৈ স্বাভাৱিক এটা অৱস্থা আহিল, যাৰ ফলত যোৱা 4টা বছৰ একদিনো বন্ধ হোৱা নাই। কতো গুলিৰ শব্দ আমি শুনিবলৈ পোৱা নাই, কতো আমি কিডনেপ, ধন দাবী
এই কথাবিলাক আমি শুনিবলৈ পোৱা নাই। এতিয়া ৰাইজ শান্তিত এই অঞ্চলত বসবাস কৰিবলৈ সক্ষম হৈছোঁ। এই অঞ্চলত এটা সময়ত এইটো জাতিৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ যাব নোৱাৰা এটা অৱস্থা, একেলগে আমি বজাৰ কৰিব নোৱাৰা অৱস্থা এটা আমাৰ মাজত সৃষ্টি হৈছিল। আমাৰ মাজত বড়ো অনাবড়ো এটা সময় এই অঞ্চলত এটা পৰিৱেশ সৃষ্টি কৰিছিল। কিন্তু আজি আমি এই চাৰিটা বছৰত বড়ো অনাবড়ো এই শব্দবিলাক লাহে লাহেকৈ নোহোৱা হ'ল। গতিকে আমাৰ সন্মানীয় বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, সন্মানীয় ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰ অঞ্চলত লাহে লাহেকৈ উন্নতি হৈছে, শান্তি আহিছে। লাহে লাহেকৈ সকলোৱে এই অঞ্চলত বিজনেছ, এই অঞ্চলত দোকান পোহৰ কৰি খোৱা ব্যক্তি আজি এটা উন্নতি পথত আহিছে। গতিকে ৰাইজ এই অঞ্চলত উন্নতি যদি কৰিব লাগে, এই অঞ্চলত যদি আৰু আমাৰ দুখীয়া পৰিয়ালক সজাগতা আমি আনিব লাগে, তেতিয়াহ'লে আহি থকা দিনত আপোনালোকেও সন্মানীয় বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাত মজবুত কৰিব লাগিব, ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়াৰ হাত মজবুত কৰিব লাগিব। এই ভৈৰৱখণ্ড সমষ্টিত সন্মানীয় আমাৰ ডেপুটি চিফ আৰু MLA ডাঙৰীয়াই বহুত উন্নতি কৰিছে, বহু ৰাস্তা দলং বনাই দিছে, বহু হিতাধিকাৰীয়ে বহু অৰুণোদয় পাবলৈ সক্ষম হৈছে, বহু ব্যক্তিয়ে আঁচনি পাবলৈ সক্ষম হৈছে। অন্য সমষ্টিতকৈ ভৈৰৱখণ্ড সমষ্টি বহু উন্নতি হোৱা আমি দেখিবলৈ পাইছোঁ। যোৱা 17টা বছৰে উন্নতি নোহোৱা এই ভৈৰৱখণ্ড সমষ্টি আজি এই 4 বছৰত বহু ৰাস্তা এতিয়া পকী হৈ গ'ল, বহু ৰাস্তা এতিয়া CC ব্লক হৈ গ'ল। গতিকে আপোনালোকৰ আশীৰ্বাদত আমাৰ সন্মানীয় বিধায়ক, আমাৰ সন্মানীয় ডেপুটি চিফ ডাঙৰীয়াই ৰাইজক সেৱা কৰিবলৈ সক্ষম হৈছে। গতিকে মই তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহি থকা দিনত তেখেতে এই অঞ্চলৰ বাবে অধিক কাম কৰিব, মই তাকে কামনা কৰিছোঁ।